এই ৰাতিপুৱাৰ পৰাই ভাড়া নাই, কিবা কৰি এটা ৰিজাৰ্ভ আনলো, তাতেও সিহঁতৰ আহিবাৰে হোৱা নাইচোন। 100 টকাৰ লগত আহিলোঁ, আহিয়ে নাপাইচোন, কিমান ৰখিম মই আৰু ইয়াতে। ভাইটি তুমি গাড়ীখন ইয়াতে কিয় ৰাখছা? দাদা এটা ৰিজাৰ্ভ লৈ আহিছিলোঁ, আহিয়ে নাপায় দাদা, মোৰো হাগা লাগছি, মোৰো সোনকালে যাব পাৰিলে ভাল হয়। বাৰু ৰাখছা দেচোন, একো কথা নাই। পাৰ্মিশ্যন লৈছা না কোনোবাই পাৰে? মাটিখিনি কাৰ জানছা না? মাটিখিনি কাৰ গম নাপাওঁ নহয়, কাৰো দাদা? এইখিনি কাৰ মাটি তুমি গম পোৱা নাই? এইগিলা মোৰে মাটি। আৰু এটা কাম কৰছা নহয় তুমি, গাড়ীখন যে ইয়াতে ৰাখছা, মোক ভাড়া দিব লাগিব নহয়। দাদা ভাড়া দিব লাগিব? মইতো গম নাপাওঁ দাদা। মোক চবেই ভাড়া দে। এইগিলা গৰু ছাগাল গিলা যে ৰাখি থৈ দিছে এই ঘৰ মানুহ, দেখছা নাই? এই ঘৰ মানুহ গৰু ছাগাল ৰখাৰ হয়, মই সদায় ভাড়া দে, গাখীৰ খুৱাই মোক। তুমি এইগিলা কথা গম পা না নাপা? দাদা বিশ্বাস যদি কৰে নহয় আপুনি, এই বিদ্যা কৈছোঁ মাইৰ হপতো, এইটো লোকেশ্যন আজি প্ৰথম পাইছোঁ দাদা, আজি মাফ কৰি দিয়ক, বেলেগ দিনা যদি আহোঁ নিশ্চয় ভাড়া দিম দাদা। নাই মই এইগিলা কথা শুনাত নাই। আৰু বাবাই যে ক'লি এইগিলা কথা মই বহুতৰ মুখতে কেইবাৰ শুনো জানা, 99.9% শুনো দিনটো। এইগিলা কথা আমাৰ আগত কৈ লাভ নাই, মই ভাড়া দিব লাগিব মোক। আকৌ বহুনি হোৱা নাই ৰাতিপুৱাৰ পৰাই, বিশ্বাস যদি কৰা নহয়। আৰু যিটো ভাড়া 200 টকাৰ লগত আনিছিলোঁ, সেইটো মোক ইয়াতে হাগা বাদা বন্ধ কৰি আছে, মুখে থৈ দিছে। চা ভাইটি, তোৰ মই এইগিলা হাগা পাতা খবৰ ল'ব অহা নাই যে, মই গম পাইছোঁ না। এতিয়া তই মোৰ মাটিত উচিত গাড়ীখন খাৰা কৰছা হয় না নহয়, উচিত পাৰ্কিং কৰছা। মোক ছাগালৰ পেৰে, গৰুৰ পেৰে, হাতীৰ পেৰে, মহক লাগি চবেই ভাড়া দেয়। তুমি এই মস্ত গাড়ীখন ৰাখি থৈছা, মই ভাড়া নেদাকে এৰিম নেকি? হা, ভাড়া দিবাই লাগিব। দেওচোন গোটেই ভেন্দিতকৈ বৈদ্য বিজালোঁ, দিবাই লাগিব পইচা, দিব লাগিব মানে দাদা। মোৰ তাত 20 টকাই পইচা আছোঁ, ভাবছিলোঁ যাওঁতে পৰঠা খাই যাম, সেইখনো খাবা নেদা তাৰমানে, দিবাই লাগিব 20 টকাটো। ইছ ৰাম, 20 টকানো পইচা বুলি দিয়া নাই মোক। আচলতে 20 টকা কম দিয়া নাই দে, 20 টকা এটা আছে, ফুটা কৰি এটাও নাই। দুজনীয়াকে কিনা দামটো হ'ল, আৰু 5 টকা কম হৈ পেলাই যোগাৰ কৰিব লাগে। দে হ'ব দে দি 20 টকা। দাদা এটা কাম কৰচোন, মই এই পিছফালে যাব নোৱাৰিম, মানি বেগটো মোৰ তাতে আছে, দিছোঁ নানি দাদা। হয় নেকি? ৰ চাই দি আছোঁ ৰ। তো নাইচোন ইয়াতে। মানে বে পা নাইচোন মোক। কি দাদা নাপালি? মই গম পাইছোঁ, আগতে মই গম পাইছোঁ দাদাই যে মানি বেগটো বিচাৰি নাপাবি, সেইকাৰণে মই আগতে আনি থৈ দিছোঁ। মই গম পাইছোঁ দাদাই নাপা বুলি। দাদা 20 টকাটো লওক। এই 20 টকাটো দিলি ন? এই গাড়ীখন ৰাখছা বাৰু কথা নাই, এই আধা ঘণ্টাৰ ওপৰত হৈ গ'ল, মই 20 টকা ভাড়া লৈছোঁ, একো কথা নাই। তই আজি পেৰে এটা নাৰখিবি, ঠিক আছে? 200 টকা ৰিজাৰ্ভ লৈছিলি নহয়, মানুহ আহিলে গুচি যাবি, তোক এটা গাড়ী ৰখাৰ হয়, কায়ো একো ক'ব নোৱাৰে। গম পাইছা নাই? তই যিমান সময় থাক, কায়ো একো ক'ব নোৱাৰে। যা ৰিজাৰ্ভটো লৈ কিনে ঘৰত যাবি। দাদা নহ'লে যাব নহ'লে, আজি পেৰে ভুলতেও নাহোঁ দাদা, মই সেইটো লোকেশ্যনত। চৰকাৰী মাটিত ভাড়া দি জাৰা নেকি দেৰিকা? ৰজনীৰ কাৰণে ইমান হেৰি কৰিব লগা হৈছে। এনেকৈ যদি সদায় মুৰ্গী পালোঁ হয়, বান্ধিলে ৰজনী খাব পাৰিলোঁ হয়। দুখীয়া মানুহ আৰু 5 টকা এটা যোগাৰ কৰিব লাগিল, দামটো বাছি 25 টকা হৈছে এতিয়া। 20 টকা যোগাৰ হ'ল, 5 টকা কাক জেগাৰ মাৰি তাত থিয় হৈ আছোঁ, তাতেও সি ভাড়া লয়। 20 টকা নিচা ন? 20 টকা নিচা ন? 20,000 কৈ দি যায়, গমেই নাপাবি। সেইকাৰণে এইখন মানুহ ভাল নহয়। ফাটা পেন আৰু ৰঙা নীলা জতা, সেই চালত ওলে আজি কেমকে হেতক মাতা। হাতত ৰজনীগন্ধা আৰু ধুতুৰিত লম্বা দাড়ি, কিবা যদি হেতক দিব থাকে মাৰি। ফাল্টু কথা গেলা হেতক কবা নৰি, পইচা অলপ আছে যদি লগত চলবা পাৰি। লাশ মাৰি দেই বাবা পালিও চাকৰি, ভাবি আকৰ বাকাচ ভৰ্তি আছে পইচা পৰি। চালা হেতক কৰোঁ নমস্কাৰ, মোৰ জীৱনত বহিষ্কাৰ। হেতৰ লগত পাতা নাপা, লগত মামিয়া কাটাপা।
rats tell me. Nim, those rats tell me. লাখ টাকাৰ সনা আছে হেঁতৰ কাণৰ পাছা ধুমুহা বৰষুণ আইলিও নালগে হেঁতক চাটা ফুল টাংকি তেল ভৰাই দামী দামী গাড়ী বিঘা বিঘা কিনি পেলাই বেলেগৰ মাটি বাৰী কাপোৰৰ দৰে চেঞ্জ কৰে থৌগা থৌগা আপি হেঁতৰ মতে নাই দিন নাই কোনো ৰাতি চালা হেঁতক কৰোঁ নমস্কাৰ মোৰ জীৱনত বহিষ্কাৰ হেঁতৰ লগত পাতা নাপা লগত মানে কাটাপা